হাজোৰ পতনিত এক ভয়ংকৰ ঘটনা। হয়, হাজোৰ পতনিস্থিত হনুমান মন্দিৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হনুমানৰ মূৰ্তি জ্বলাই দিলে কোনোবা অচিনাকি দুৰ্বৃত্তই। হাজোৰ পতনিত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জ্বলাই ছাই কৰি দিয়া হৈছে হনুমানৰ মূৰ্তি। এটা হনুমানৰ মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ। এই ঘটনাক কেন্দ্ৰ কৰি হাজোত এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। নমস্কাৰ, মই এলচি দাস আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হাজো পতনিস্থিত এটি হনুমান মন্দিৰ। যোৱাকালি ইয়াৰে হনুমানৰ প্ৰতিমা জ্বলাই দিয়াৰ চেষ্টা কৰিছে কোনো দুৰ্বৃত্তই। এয়া সম্পূৰ্ণ ঘটনা কেনেকৈ ঘটিবলৈ পালে আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম। আমাৰ ওচৰতে ইয়াৰ স্থানীয় যুৱক কেইজনমান আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিম আচলতে এই ঘটনাটোৰ ৰহস্য কি। মানে আমি যোৱা নিশা গম পালোঁ যে মানে ইয়াত হনুমান মূৰ্তি আৰু আমাৰ হনুমান চালিচাখন কোনোবা দুৰ্বৃত্তই জ্বলাই দিছে। তাৰপিছত মই গম পায়ে মানে আমাৰ হাজো আৰক্ষী বিষয়াক জনালোঁ কথাটো। জনোৱাৰ পিছত তেওঁ আহি উপস্থিত হয় আৰু আজি ৰাতিপুৱা আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ গোটেই ল'ৰাখিনি আহি কিনে ইয়াতে উপস্থিত হওঁ আৰু দেখা পাওঁ যে হনুমান মূৰ্তিটো সঁচাই জ্বলিছে আৰু হনুমান চালিচাখনো জ্বলিছে। এতিয়া যোন দুৰ্বৃত্তই এই কামটো কৰিছে সিহঁতক অতি সোনকালে আমাৰ হাজো আৰক্ষী বিষয়াক আমি জনাওঁ যে কৰায়ত্ব কৰে যেন। এতিয়ালৈ কিবা সংসূত্ৰ ওলাইছে নেকি? এতিয়ালৈ একো সংসূত্ৰ ওলোৱা নাই। হাজো এনে এখন ঠাই য'ত হিন্দু মুছলমান একেলগে মিলিজুলি থাকে। হাজোৰ দৰে এনে এখন ঠাইত কোনে সংঘটিত কৰিলে এই দুষ্কৃতি কাৰ্য? এয়া এক ডাঙৰ প্ৰশ্ন। এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে হাজো প্ৰখণ্ডৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলে হাজো আৰক্ষী থানাত এখন এজাহাৰ পত্ৰ দাখিল কৰিছে। আপুনি চাই আছে লভিন আসাম।